বিভাগৰ আমি মানে ৰিভিউ কৰিলোঁ আজি আৰু যাৰ কাৰণে নেকি আমাৰ এই বিটিআৰ অঞ্চলৰ যিমানখিনি আমাৰ বিডিঅ' আছিলে সেইসমূহ বিডিঅ'সকলক আমি মাতিছিলোঁ আৰু লগতে আমি অসম চৰকাৰৰ আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী JB একাডেঙৰো আছিলে, আমাৰ কমিশ্যনাৰ আহিছিলে, এডিশ্যনেল কমিশ্যনাৰসকল আহিছিলে, আমাৰ SLMৰ ডাইৰেক্টৰো আহিছিলে আৰু সম্পূৰ্ণ দিছপুৰখন এই দুটা দিন যোৱাকালি PHCৰ কাৰণে আৰু আজি আমাৰ PNRDৰ কাৰণে আৰু এইখিনি মই জনাবলৈ পাই সুখী হৈছোঁ যে অহা বছৰৰ কাৰণে আমি BTAD অঞ্চলত 1,05,000 ঘৰৰ আমি আবণ্টন দিছোঁ আৰু এই BTAD অঞ্চলত অহা আগষ্ট মাহৰ ভিতৰত এই 1,05,000 ঘৰ নিৰ্মাণ কৰাৰ কাৰণে আজি লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে আৰু যিহেতু আমাক BTR কৰ্তৃপক্ষৰ পৰা আমাক কৈছিলে যে এই অঞ্চলত বহুত আৱাস পাবলৈ মানুহ বাকী আছে, গতিকে সেইকাৰণে আমি আশা ৰাখিছোঁ অহা আগষ্টৰ ভিতৰত 2022 চনৰ আগষ্টৰ ভিতৰত আমি অন্ততঃ 1,05,000 ঘৰ আমি দুখীয়াসকলক আমি দিব পাৰিম। দ্বিতীয়তে আমি কণ্টেক্সুৱেল পোষ্ট আমি আজি আমাৰ তৰফৰ পৰা আমি হেণ্ডঅভাৰ কৰিছোঁ। আমি প্ৰায় 690 GRS DPC কম্পিউটাৰ এছিষ্টেণ্টকে আদি কৰি আমাৰ 690টা আমাৰ কণ্টেক্সুৱেল পোষ্ট আমাৰ BTR প্ৰশাসনে তেওঁলোকে এপইণ্টমেণ্ট দিব পাৰিব। আগতে সেইটো আমাৰ কমিশ্যনাৰ অফিচে চাইছিলে আৰু এইটো যিটো ট্ৰেন্সফাৰ্ড ছাবজেক্ট PNRDটো যিটো ট্ৰেন্সফাৰ্ড ছাবজেক্ট আৰু সেইটোৰ প্ৰতি আমি লক্ষ্য ৰাখি পেলাই তেওঁলোকক সন্মান জনাই পেলাই 690 পোষ্ট হয়তো দুই এটা বাঢ়িব পাৰে, কমিব পাৰে, তেওঁলোকে আমাৰ বিভাগে আমাৰ BTC কৰ্তৃপক্ষই যাতে নিজাকৈ যাতে দিব পাৰে তাৰ কাৰণে আজি আমি কৰ্তৃত্ব প্ৰদান কৰি পেলাই আজি আমি এই পোষ্ট তেওঁলোকক আজি আমি অৰ্পণ কৰিছোঁ। ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট যেনেকৈ আমি বাক্সাত আমি মানে হেৰি কৰাৰ কাৰণে SLMৰ জৰিয়তে আমি মানে মৌ প্ৰডাকশ্যন কৰাৰ কাৰণে তেনেকৈ প্ৰত্যেকখন ডিষ্ট্ৰিক্টত ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্টৰ কাৰণে আমি আত্মসহায়ক গোটৰ জৰিয়তে যিহেতু আত্মসহায়ক গোটৰ যিটো ষ্ট্ৰেংথ সেই ষ্ট্ৰেংথটো আমাৰ এই অঞ্চলত খুব উন্নত ষ্ট্ৰেংথ। অন্ততঃ তেওঁলোকক যিকোনো সময়ত মাতিলে প্ৰায় 6 লাখ মহিলা তেনেকুৱা আমাৰ ষ্ট্ৰেংথ এটা আছে, 6 লাখ মহিলা একেলগে আহি পেলাই কাম কৰিব পাৰিব। গতিকে মহিলাসকলক সবলীকৰণ কৰাৰ কাৰণে ইতিমধ্যে আমাৰ কৃষ্ণা বৰুৱা ডাঙৰীয়ানী আহিছিলে, তেখেতে MD হয় SLMৰ আৰু মহিলাসকলক আগন্তুক দিনত যাতে আমি আগুৱাই নিব পাৰোঁ তাৰ কাৰণে প্ৰচেষ্টা চলাইছোঁ। আনকি আমাৰ মহিলাসকলক আমি তিনিচকীয়া গাড়ী যিসকল মহিলাই নিজে ড্ৰাইভ কৰে, তেওঁলোকে বেলেগে ড্ৰাইভ কৰিলে নহ'ব, যদি নিজে ড্ৰাইভ কৰাৰ কাৰণে যদি কোনোবা মহিলাই যদি অটো ভেন যদি তেওঁলোকে যদি বিচাৰে তেতিয়াহ'লে আমাৰ তেনেকুৱা প্ৰভিজনো আছে। আমি সেই বিষয়টো আজি অৱগত কৰিছোঁ। মই ভাবোঁ যে এনেকুৱা ধৰণৰ ৰিভিউ আগতে হোৱা নাছিলে আৰু আমি যিহেতু অসম চৰকাৰৰ পৰা আহি পেলাই ৰিভিউ কৰাৰ ফলত বেনিফিট হৈছে, BTRৰ বেনিফিট হৈছে, BTCৰ বেনিফিট হৈছে। গতিকে এই ব্যৱস্থাটো যদি পূৰ্বৰ পৰা যদি চলাই থাকিলেহেঁতেন তেতিয়াহ'লে অন্ততঃ আমাৰ প্ৰশাসন বহুত আগুৱাই গ'লহেঁতেন, আমাৰ উন্নয়ন বহুত আগুৱাই গ'লহেঁতেন। মই আমাৰ মাননীয় চিফ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু লগতে আমাৰ PNRDৰ যিজন ইনচাৰ্জ লগতে ডেপুটি চিফ গোবিন্দ বসুমতীকো ধন্যবাদ জনাইছোঁ। তেওঁলোকে যিটো ইনিচিয়েটিভ লৈ পেলাই যে যাতে এওঁলোকক যাতে যিমানবোৰ প্ৰব্লেম আছে এই প্ৰব্লেমবোৰ শ্বৰ্ট আউট কৰাৰ কাৰণে আমাৰ অসম চৰকাৰৰ PHC বিভাগ আৰু PNRDক মাতি পেলাই যি ৰিভিউ কৰাৰ ফলস্বৰূপে আজি সকলো আমাৰ বিষয়াসকলে লাভৱান হৈছে আৰু আগন্তুক দিনত আমি যিহেতু ওৱান নেশ্যন ওৱান কাৰ্ড আমি কৰিবলৈ গৈ আছোঁ, গতিকে ইয়াৰ উপৰিও ফুড এণ্ড চিভিল ছাপ্লাই কিছু কাম আছে। গতিকে আগন্তুক দিনত মই আগষ্ট মাহৰ দ্বিতীয় সপ্তাহত ফুড এণ্ড চিভিল ছাপ্লাই ৰিভিউ লোৱাৰ কাৰণে পুনৰ মই আহিম। 1 লাখ টকা তেওঁলোকে পাব। গতিকে আমি এনেকুৱাকৈ দেখিছোঁ প্ৰায় 1300 কোটি টকা। আজিৰ তাৰিখত আমি 1300 কোটি টকা আমি BTRক আমি হেণ্ডঅভাৰ কৰিছোঁ আৰু তেওঁলোকে সেই 1300 কোটিৰে প্ৰায় আমাৰ কিমান ঘৰ বুলি ক'লোঁ 1,05,000 নতুনকৈ ঘৰ নিৰ্মাণ হ'ব আৰু এইটো আমাৰ এডিশ্যনেল এইটো আমাৰ এডিশ্যনেল পূৰ্বৰ পৰা যিটো আছে আমাৰ পৰম্পৰাগত যিটো চলি আছে সেইটো 35,000 তেনেকুৱা ঘৰ ইতিমধ্যে আছে, বনাবলৈ আছে। ইয়াৰ উপৰিও 35,000 উপৰিও প্ৰায় 1,05,000 নতুন আমাৰ গৃহ নিৰ্মাণ কৰা হ'ব। Thank you, sir. Central Institute of Technology, Kokrajhar. Admission going on for the season 2021 and 2022. Programs offered of Diploma, BTech, BDes, MTech and PhD. Facilities provided: best library in the Northeast, bus facility, hostel, 24/7 internet, Wi-Fi and many more.
24/7 power and backup, digital classroom, and best laboratories. More details, contact us on 7086187124. Our email is citadmission@cit.ac.in. Our website is admission.cit.ac.in. CIT alumnus are working in one of the best companies like Amazon, Baidu, Cognizant, Wipro, Infosys, Indian Oil, Erection, NSC, etc.